Hello everyone, আশা ৰাখিলো আপোনালোক আটাই কুশলে আছে। আজি আপোনালোকলৈ ৰেচিপি ভিডিও লৈ অহা নাই। আজি আপোনালোকলৈ লৈ আহিছো এটা কিচেন টিপস আৰু নতুনকৈ আনা এনেকুৱা ধৰণৰ লোহাৰ কেৰাহীখন আপোনালোকে কিদৰে ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰে তাৰে এটা ভিডিও লৈ আহিছো। আহক তেনেহলে আজিৰ ভিডিওটি আৰম্ভ কৰো। এইখন একেবাৰে সৰু কেৰাহী হয়। প্ৰায় 3 ঘণ্টামান সময় এনেদৰে পানীত তিয়াই ৰাখি দিলো আৰু 3 ঘণ্টা হোৱাৰ পাছত এইখন পানীৰ পৰা তুলি আনিলো। তুলি অনাৰ পাছত এইখন এতিয়া মই ভিম লিকুইডৰ সহায়ত ধুই লম। লিকুইডৰ সহায়ত নুধুলেও কোনো কথা নাই, সাবুনেৰো ধুব পাৰে, কিন্তু পৰাপক্ষত আপোনালোকে এনেধৰণে ষ্টিল ব্ৰাছ ব্যৱহাৰ কৰিব, তেতিয়া ধুবলৈ অকনমান সহজ হয়। আৰু এতিয়া লিকুইডেৰে ধোৱাৰ পাছত মই কেৰাহীখন আকৌ এবাৰ অলপমান বেকিং সোডাৰ সহায়ত ধুই লম। বহুতে হয়তো জানি লোহা কেৰাহী কেনেকৈ ব্যৱহাৰ উপযোগী কৰিব পাৰে, নাইবা বহুতৰে পদ্ধতি বেলেগো হ'ব পাৰে। যদি আপোনালোকৰ বেলেগ ধৰণৰ পদ্ধতিৰ সহায়ত ব্যৱহাৰ উপযোগী কৰি তোলে তেনেহলে কমেন্ট কৰি নিশ্চয় জনাব বুলি আশা ৰাখিলো। আৰু যিসকলে নাজানে আসলতে তেওঁলোকৰ বাবেহে বিশেষকৈ এই ভিডিওটি মই লৈ আহিছো। আৰু এতিয়া মই আকৌ এবাৰ ধুইছো। এয়া লৈছো অলপমান বেকিং সোডা। মনত ৰাখিব কেৰাহীখন ঘঁহিবলৈ ষ্টিল ব্ৰাছ ললে বেছি সুবিধাজনক হয়, সেইকাৰণে পৰাপক্ষত ষ্টিল ব্ৰাছেই ল'ব। আৰু এয়া বেকিং সোডাৰে ধোৱা হৈ গ'ল। ইয়াৰ পাছত মই কেৰাহীখনত অকনমান তেল সানি থৈ দিম। ভিডিওটো অকনমান দীঘলীয়া হ'ব, আপোনালোকে স্কিপ নকৰে বুলি আশা ৰাখিলো। আৰু যদি আপোনালোকে অকনমান ইয়াতকৈ সহজ পদ্ধতিৰে কেৰাহীখন ধুৱে নাইবা ব্যৱহাৰৰ উপযোগী কৰি তোলে তেনেহলে নিশ্চয় কমেন্ট কৰি জনাব। আৰু ধোৱাৰ পাছত এয়া এখন শুকান কাপোৰেৰে মই কেৰাহীখন ভালদৰে মোহাৰি ললো। এয়া চাওক, লেতেৰা একেবাৰে লাগি অহা নাই, প্ৰায় হৈছেগে। 50% এতিয়া আমাৰ হৈ গৈছে আৰু 50% বাকি আছে। এতিয়া মই কেৰাহীখনত অকনমান মিঠাতেল দিছো। মিঠাতেলখিনি এনেদৰে চাৰিওকাষে সানি দিছো আৰু কেৰাহীখনৰ তলফালেও লগাই দিম, লগতে হেণ্ডেল দুডালতো লগাই দিছো। চাৰিওকাষে মিঠাতেল লগোৱাৰ পাছত কেৰাহীখন এনেদৰে ৰাখি দিম। তললৈ যেতিয়া তেলবোৰ নিগৰি আহিব তেতিয়া তাত অলপমান হালধি দি আকৌ কেৰাহীখনৰ চাৰিওকাষে একেধৰণে সানি ল'ম। আৰু এতিয়া দিছো অকনমান হালধি, যিহেতু তেলখিনি নিগৰি তললৈ গুচি আহিলে সেইখিনি তেলতে মই হালধি দি এনেদৰে চাৰিওকাষে সানি লৈছো কেৰাহীখনৰ। প্ৰচেছটো অকনমান দীঘলীয়া, কিন্তু দীঘলীয়া যদিও লাভজনক হয় সেইকাৰণেহে আপোনালোকলৈ লৈ আহিছো। আশা ৰাখিছো এই ভিডিওটোৰ জৰিয়তে আপোনালোক নিশ্চয় উপকৃত হ'ব। আৰু এয়া প্ৰায় মই 1 ঘণ্টামান সময় এনেদৰে ৰাখি দিলো। ৰাখি দিয়াৰ পাছত আকৌ এবাৰ ভালদৰে লিকুইড সোপৰ সহায়ত এনেদৰে ধুই লৈছো। যিমান পাৰি ভালদৰে ধুব যাতে তেলখিনি লাগি নাথাকে, লগতে হালধিৰ যিটো ৰং সেইটো যাতে লাগি নাথাকে। এয়া চাওক, এখন ভালদৰে ধোৱা হৈ গ'ল। ধোৱাৰ পাছত আকৌ এবাৰ একেখন কাপোৰেৰে মই মুচি দিছো কেৰাহীখন আৰু চাৰিওকাষে ভালদৰে মোহাৰি ললো। প্ৰায় হ'লগে আৰু অকনমান বাকি আছে, তেতিয়া ব্যৱহাৰৰ কাৰণে একেবাৰে উপযোগী হৈ যাব। এতিয়া কেৰাহীখন ষ্টভত পাতি ললো। তাৰ পাছত অকমান দিছো মিঠাতেল। মিঠাতেল দিয়াৰ পাছত এনেদৰে চাৰিওকাষে মিঠাতেলখিনি লগাই দিছো আৰু তেলখিনি গৰম হোৱাৰ পাছত ইয়াত দিছো অলপমান পিঁয়াজ। আৰু এইখিনি পিঁয়াজ যে ভাজিছো এই পিঁয়াজখিনি খাবলৈ ব্যৱহাৰ নকৰো, এয়া পেলাই দিম। এবাৰ বনোৱাৰ পাছত আকৌ ধুই লম। ধোৱাৰ পাছতহে কেৰাহীখন সম্পূৰ্ণৰূপে বনাবলৈ সাজু হৈ যাব। চামুচখনৰ সহায়ত এনেদৰে পিঁয়াজখিনি ওপৰত লগাই দিছো, মানে কেৰাহীখনৰ চাৰিওকাষে তেলখিনি যাতে লাগিব পাৰে সেইকাৰণে এনেদৰে লগাই দিছো। আৰু এইখিনি ভাজি হোৱাৰ পাছত ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত তেল আৰু পিঁয়াজ আটাইখিনি পেলাই দিম। পেলাই দিয়াৰ পাছত এবাৰ আকৌ ভালদৰে ধুই লম। ধোৱাৰ পাছতহে এইখন সম্পূৰ্ণৰূপে ৰান্ধিবলৈ সাজু হৈ যাব। আশা ৰাখিছো আজিৰ এই ভিডিওটি চাই আপোনালোকে নিশ্চয় উপকৃত হ'ল। যিসকলে বিশেষকৈ নাজানে বা অসুবিধাত পৰে এনেকৈ নতুনকৈ কেৰাহী আনিলে, তেওঁলোক নিশ্চয় উপকৃত হ'ল বুলি আশা ৰাখিলো। আৰু এয়া চাওক, ঠাণ্ডা হোৱাৰ পাছত কেৰাহীখন ধুই ললো। এইখন ৰান্ধিবৰ বাবে একেবাৰে সাজু হৈ গ'ল। আকৌ আহিম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁতেনে ধন্যবাদ।